সকলোকে মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। বহুত দিনৰ মূৰত আকৌ ভিডিঅ' কৰিছো। আশা কৰো ভাল পাইব চাই। আমি বৰ্তমান আহি আছো ঢেকিয়াখোৱা বৰনামঘৰ, যেহেতু ভাদ মাহ চলি আছে সেইকাৰণে ভাবিলো আজি নামঘৰলৈকে যাওঁ। আজি হৈছে দেওবাৰ আৰু চাই যাব ভিডিঅ'টো। আগলে মই বহুত দিন ভিডিঅ' কৰা নাছিলো, মানে এলাহটোৰ কাৰণে ভিডিঅ' দিব পৰা নাই। সদায় ভিডিঅ' কৰোঁ কিন্তু এডিট কৰিবলৈ থাকি যায়। ফাইনেলি আজি অলপ কৰিছোঁ এডিট, তো মৰম দিব সকলোৱে আৰু চাই যাব ভিডিঅ'টো আগলৈ। আৰু এইখন হৈছে নতুনকৈ বনোৱা ঢেকিয়াখোৱা নামঘৰৰ গেটখন। কিমান ধুনীয়াকৈ বনাইছে, দেখি ভাল লাগি গ'ল। फोन करने চাকি শৰাই দি নামঘৰৰ ভিতৰত সেৱা জনাই এতিয়া বাহিৰৰ দোকানবিলাককে চাওঁ বুলি ওলাই আহিছোঁ। আৰু এইফালে আমাৰ দেহাক একদম খেলা বস্তু দেখি চব লাগে ল'বলৈ, তাকে কিনি দিলোঁ কিবা কিবি দুটামান। এইফালে এখন দেখিলোঁ ফুচকাৰ দোকান, তালৈকে বুলি আহিলোঁ। বাহঁতে খাইছে ফুচকা আৰু মই পাপৰি চাট খালোঁ। বাকী দোকানবিলাকো অলপ চাওঁ বুলি সোমালোঁ। বিশেষ একো কিনা নাই, তথাপিও বস্তুবিলাক চায়ে ভাল লাগে সেইকাৰণে অলপ চালোগৈ আৰু বস্তুখিনি।
ঢেকীয়াখোৱা নামঘৰৰ পৰা ওলাই আহি এইফালে এতিয়া মইনাপুৰীয়া নামঘৰত সোমাবলৈ লৈছোঁ। আকৌনো ক'ত অহা হ'ব, সেইকাৰণে একেচাতে ইয়াতো এগছ চাকি জ্বলাই যাওঁ বুলি সোমাই গ'লোঁ।